নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমাৰ শীতলা মন্দিৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শীতলা পূজা পতা হৈছে সেইবাবে মই এটা ভিডিঅ' বনাবলৈ ওলাইছো আৰু বলো তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল এয়া ব্ৰাহ্মণে পূজা কৰি আছে এয়া আমাৰ মাইনা বা আহিবা আৰু আমাৰ মনুহতে গোসাঁই ঘৰৰ নামত কোনে কি দিছে তাকে বহি লিখি আছে খিচাৰি বনাই আছে বন্ধু বান্ধৱীসকল এয়া পায়স দিছে বন্ধু বান্ধৱীসকল এয়া খিচাৰি দিছে এয়া নামৰ উদ্বোধনী কৰিলে আৰু লগে লগে এখন ফুলক নামত বন্ধু বান্ধৱীসকল নামখনলৈ এজনী ৮২ বছৰী আইতা নাম ধৰিবলৈ আহিছে তেনেহ'লে ব'লক আমি আইতাজনী অলপমান চাই আহোঁ মই কথাখিনি কৈ আছোঁ ৰাইজৰ ফালৰ পৰা অনুৰোধ আহিছে আমি কিন্তু দৃষ্টিৰ লগত আপুনি ঘূৰি ফুৰে এইটো বয়সতো আপুনি এইবিলাক কৰি থকাৰ কাৰণে আমি ধন্য মানিছোঁ আপুনি আদৰ্শ হওক আপুনি এই উঠি অহা শিল্পীসকল ৰাইজৰ কাৰণে আদৰ্শ হওক এই এফাঁকি নামৰ বুলি গাবৰ কাৰণে ৰাইজে অনুৰোধ কৰিছে বন্ধু বান্ধৱীসকল এই গাছখনত এওঁলোকৰ বহুত সহযোগিতা